নমস্কাৰ, মোৰ চেনেল ষ্টাৰ আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা আলুৰ ক্ৰিস্পি ৰেচিপি বনাবলৈ ওলাইছোঁ। তো এই ৰেচিপিটো আপোনালোকে ঠাণ্ডাৰ দিনত বা বৰষুণ বতৰত গধূলিৰ টাইমত চাহৰ লগত সোৱাদ ল'ব পাৰিব। তো এয়া এনেকৈ চচ লগাইও খাব পাৰিব। তো আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ খাব। এই ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ আহক। প্ৰথমতে আমি 3টা আলু ল'ব লাগিব। আপোনালোকে আলুৰ পৰিমাণটো কম বেছি কৰিব পাৰিব। তো আলুখিনি আমি চেলাই ল'ম এতিয়া। আলু গোটেইকেইটা মই চেলাই ল'ম আলু। মোৰ আলুকেইটা চেলাই লৈ হৈ গ'ল। তো এতিয়া আলুখিনি আমি ধুই ল'ম। তো এয়া আলুকেইটা মই ধুই ল'লোঁ এবাৰ। তো এতিয়া আমি আলুকেইটা 4 ফাল কৰিম। যদি আপোনালোকৰ শ্বপিং বোৰ্ড আছে তেনেহ'লে শ্বপিং বোৰ্ডত অতি সহজে আলুকেইটা কুটি ল'ব পাৰিব। যেনেকুৱা চেপত এই ৰেচিপিটোৰ কাৰণে তৈয়াৰ কৰা হয় তেনেকুৱা চেপত কৰি ল'ব পাৰিব। তো এয়া মই কুটি লৈ আছোঁ। তো এনেকৈ দীঘল দীঘলকৈ আপোনালোকে যদি ডাঙৰকৈ কাটি ল'ব খুজিছে অলপমান ডাঙৰকৈ কাটিব পাৰে, আৰু এনেকৈ সৰুকৈ কাটিলে সৰুকৈ কাটিব পাৰে। তো মই মোৰ এনেকৈ কাটি লৈছোঁ। মোৰ হৈ গ'ল কটা। তো এনেকুৱা চেপত কাটি লৈছোঁ মই। তো আপোনালোকে ইয়াতকৈ সৰু বা ডাঙৰ কৰিব পাৰে। এই আলুখিনি মোৰ হৈ যোৱাৰ পিছত মই 3বাৰমান ধুই ল'লোঁ। তো এয়া কণী লৈছোঁ 2টা। তো কণী এটা এটাকৈ ইয়াত ভাঙি দিম। কণী 2টা ইয়াত ভাঙি দিলোঁ। এতিয়া আপোনালোকে সোৱাদ অনুসৰি নিমখ এইবোৰ মছলা যি ব্যৱহাৰ কৰিব পাৰে, ব্যৱহাৰ কৰিব খোজে তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। এয়া মই ঘৰতে পিচি লোৱা ৰঙা জলকীয়াৰ গুড়া দিছোঁ। তো আপোনালোকে যিমানটো জ্বলা ভাল পায় তেনেকৈ দিব পাৰিব। আৰু এয়া ৰং অনুসৰি হালধি দিছোঁ। আৰু অকণমান জিৰা গুড়া দিছোঁ ঘৰতে পিচি লোৱা। তো আপোনালোকে ইয়াত ৰেড চিলি, ধনিয়াৰ গুড়া, যিকোনো মছলা আপোনালোকে খাই যিটো ভাল পায় তেনেকৈ দিব পাৰিব। সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া আমি বেচন লৈছোঁ এটা আইনাৰ বাতিৰে, মিডিয়াম আইনাৰ বাতিৰে এবাতি, আৰু পিছত যদি প্ৰয়োজন অনুভৱ হয় তেনেহ'লে আৰু অকণমান এড কৰিম। এয়া মই মিহলাই ল'ম। তো গোটেইখিনি ভালদৰে মিহলাই ল'ব লাগিব। মই এয়া মিহলাই আছোঁ। তো ইয়াত মোৰ অকণমান বেচন কম হ'ব যেন লাগিছিল। তো মই অকণমান বেচন ইয়াত আৰু এড কৰিম। তো আপোনালোকে যদি কম হ'ব যেন পায় তেনেহ'লে দি দিব, আৰু যদি আপোনালোকৰ কণীকেইটা অকণমান সৰু হয় তেনেহ'লে নিদিলেও হ'ব। মোৰ কণীকেইটা অকণমান ডাঙৰ আছিল সেয়েহে মই দিব লগা হ'ল। তো এয়া মই এটা কেৰাহীত তেল গৰম হ'ব দিছিলোঁ, ৰিফাইন তেল হয়। তো এয়া ইবাৰে আমি আলুৰ পিচ এটা এটাকৈ ইয়াত ভাজিব দিম। তো এনেকৈ লাহে লাহে আপোনালোকে এটা এটাকৈ পিচ ইয়াত দি ল'ব।
এয়া মই ল' ফ্লেমত অকণমান এনেকৈ ভাজি ল'ম। এয়া আপোনালোকে লুটিয়াই ভাজি ল'ব সকলোবোৰ। তো এয়া মই লুটিয়াই ভাজি ল'লোঁ। তো এনেকৈ এয়া দেখিছেনে, কালাৰ ধুনীয়া কালাৰ হৈছে আৰু দেখিবলৈও ক্ৰিস্পি যেন লাগিছে। তো আপোনালোকে এই ৰেচিপিটো অতি সহজে বনাব পাৰে। এয়া মই একেটা হৈ গৈছে, নমাই ল'ম। এনেকৈ আৰু মই এবাৰ আগৰ তেলখিনিতে আৰু দি ল'ম এনেকৈ। তো গোটেইখিনি মই গোটেই আলু 3টাৰ টুকুৰাকেইটা গোটেইকেইটা মই এনেকৈ ভাজি ল'ম। তো আপোনালোকেও যিমানটো কৰে সিমানটো গোটেইখিনি ভাজি ল'ব। তেনেকৈ লুটিয়াই ভাজি এইকেইটাও মোৰ হৈ গ'ল। তো এইকেইটাও মই এনেকৈ নমাই ল'ম। এয়া মোৰ এই আলুৰ ক্ৰিস্পি ৰেচিপিটো তৈয়াৰ হৈ গ'ল। তো আপোনালোক যদি এই ৰেচিপিটো ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো মোৰ এই ৰেচিপিটো কেনে লাগিল কমেণ্টত জনাব নাপাহৰিব। আৰু এই ৰেচিপিটো আপোনালোকে বৰষুণ বতৰত গধূলি টাইমত চাহৰ লগত সোৱাদ ল'ব পাৰিব আৰু খাই বহুত টেষ্টি লাগে। তো আপোনালোকে ট্ৰাই কৰিব। মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।